কবিতাৰ শিৰোনাম ৰাজপথ। কবি ভৱানন্দ দত্ত। ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ। কত ট্ৰাম বাছ টেক্সি ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ। কত অফিচ ফেৰত হোটেল বাকী কেৰাণী আদিৰ ফ্ৰান্তি গুচোৱা ৰূপ বজাৰৰ আমোদৰ সুবিধা লৈ। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ স্বৰ্ণাঘাত লোভী চাকত। বিচিত্ৰ তোমাৰ লীলা, দুকাষে তোমাৰ দালানৰ শাৰী। পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত। ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ কাতৰা কলেজ গাৰ্লৰ অলসাহিত দেহা। আৰু তাৰ তলতেই ফুটপাথত ধন্য তোমাৰ দয়া। শূন্য ভিক্ষা পাত্ৰলৈ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী। গৃহহীন যিসকল, ভগ্নপ্ৰায় সমাজৰ দৈত্যতাৰ ছাইনপোষ্ট যেন, অৰ্থহীন অধিকাৰহীন বঞ্চিতৰ বাচিবৰ বাঞ্ছা। তোমাৰ কোলাত পাই সিয়ে নিঃশেষ মোক্ষ।